ৰাতিপুৱা 5টা বজাতে মই ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ লৈছোঁ। আজি বাহঁতৰ ঘৰত আছোঁ। বাহঁতৰ লগত মই মেঘালয়লৈ যাম আজি। আৰু বৰষুণো দিলেও কথা নাই, গাড়ীতে যাম যিহেতু। আৰু আমাৰ গাড়ী আহি পালে আমি গাড়ীত বহি লৈছোঁ আৰু গাড়ীতে মোৰ টোপনি চাওক। এনেকৈ আহি আমি শ্বিলং পাই গ'লোঁ। ব্ৰেকফাষ্টটো ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ঠাইবিলাকৰ মই নাম নাজানো, এনেই ভিডিঅ'ত দেখালোঁ আৰু ইমান ঠাইৰ মনত নাথাকে নামবিলাক। আৰু এয়া কলিজা অকণমান ঘূৰালোঁ, তাই আমনি কৰি আছিলে। আৰু এয়া আমি মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ। ধুনীয়াকৈ কৰ্ণ খাই ল'লোঁ, আনাৰস খাই ল'লোঁ আৰু আমি দুপৰীয়া লাঞ্চটোও কৰি ল'লোঁ একেলগতে। আৰু বহুত বেছি কুঁৱলী পৰি আছিলে, সেইকাৰণে আমি ডাইৰেক্ট হোটেললৈ গ'লোঁ আৰু হোটেলত ফ্ৰেছ হৈ ধুনীয়াকৈ গোটেইকেইটাই কথা বতৰা পাতি চাহ খাই ল'লোঁ আৰু অকণমান ৰেষ্ট লৈ ডিনাৰটো কৰিলোঁ। নেক্সট ভিডিঅ' আহি আছে,